Hey, hello guys. So আমি আহি গুৱাহাটী পালোঁ। এতিয়া আমি এটা যাম আৰু ৰাতি ট্ৰেইন আছে। So ৰাতি কেইটাত ট্ৰেইন আছে? 9টা ন? ৰাতি 9টাত ট্ৰেইন আছে। এতিয়া আমি ভাঙাঘৰ পালোঁ। So ৰাতি গৈ আছোঁ আৰু কি জাগাত গৈ আছোঁ দেখাম আৰু স্পেচিয়েল জাগাত গৈ আছোঁ। Hello, what's up guys? So ৰাতি এতিয়া 8টা বাজিছে। 8টা না 7টা বাজিছে? 7টা 8টা বাজি ন? এই 8টা বাজিছে দেখোন। So আমি এই ৰাতি মানে ট্ৰেইন আছে এতিয়া এই ট্ৰেইনত গৈ আছোঁ মই এঠাইলৈ গৈ আছোঁ গহপুৰ ষ্টেচন গৈ আছোঁ এতিয়া। So এতিয়া আমি বৰা ছাৰ্ভিচত আছোঁ গাড়ী ৰখি আছোঁ ষ্টেচনলৈ যাম। তো কিয় গৈ আছোঁ তাত গৈ দেখাম আপোনালোকক। তো এতিয়া গৈ আছোঁ আৰু এতিয়া পল্টন বজাৰ গৈ আছোঁ চিটি বাছত। এই মোৰ লগত আছে ৰাকেশ। ৰাকেশে দোকান আছে ৰাকেশ এই ৰাকেশে লাজ কৰি আছে। গাইজ এতিয়া আমি ষ্টেচন পালোঁ পল্টন বজাৰ ষ্টেচন। চ' এতিয়া আমাৰ ট্ৰেইন আছে ট্ৰেইনৰ কাৰণে ৰখিব লাগিব আৰু এতিয়া গৈ আছোঁ আমি আৰু মোৰ লগত আছে লগৰকেইটা সিহঁতে মোক কেইখন নেদেখাই লাজ কৰে। চ' গৈ আছোঁ আৰু এই গাইজ ষ্টেচন रात को ट्रेन में ट्रेवल करना अलग ही मज़ा है। ऊपर जाओ ट्रेनत उठिব গৈ আছোঁ এতিয়া আমাৰ ট্ৰেইনখন মই ক'ত আছে নাজানো ওপৰত উঠি গ'লোঁ এতিয়া। ষ্টেচন এতিয়া আমি ষ্টেচন পাই গ'লোঁ এটা ট্ৰেইন ৰখি আছে ইয়াতে। চ' এইখনে আমাৰ ট্ৰেইনখন। চ' গোটেইকেইটা লগ কৰিলোঁ আৰু আছে দুজন আহিব আছে বাকী। ত' এতিয়া ৰখি আছোঁ আৰু তেওঁলোকৰ কাৰণে। ত' এতিয়া ৰাতি গোটেই ৰাতি ট্ৰেভেল কৰিব লাগিব একদম ৰাতি টোপনি হয় নে নাজানো আৰু। চ' এতিয়া আমি লগত 4জন আছোঁ। মোৰ লগত আছে ৰাকেশ আছে আৰু কোন আছিল হীৰক আছে আৰু দীপেন্দ্ৰ। চ' আমি এই 4জন আছোঁ এতিয়া বৰ্তমান আৰু দুজন আহি আছে তেওঁলোক আহিয়ে পোৱা নাই মেকআপ চেকআপ কৰি আছে কিজানি। এতিয়া ৰাতিটো আমি টোপনি মাৰিবহে যাম বেলেগটো নাই আৰু। চ' আহি নোপোৱাকেইটা কোনে আছিল সুকুমাৰ আছে আৰু কোন আছে এজন আছে ন। ত' এই তেওঁলোকৰ কাৰণে ৰখি আছোঁ আমি এতিয়া ষ্টেচনত। নাজানো কেনে হয় ৰাতি ট্ৰেভেল। চ' মাই গড তো ফাইনেলি আমি ট্ৰেইন পাই গ'লোঁ এতিয়া ট্ৰেইনত বহি আছোঁ আৰু এতিয়া
গোটেই ৰাতি 3:03 পাই যাম আমি এতিয়া গোটেই ৰাতি গোটেইকেইটা আহিবলৈ এজন আহিছে এজন আহিব বাকী আছে চ' ভাল জাৰ্ণি আৰু এইটো আমাৰ বছ আহি গৈছে দেৰিকৈ কি কৰি আছিলে ইমান দেৰি হা ইমান টাইম কিয় লাগে ৰুমত দেৰি কি কৰি আছে ৰুমত যে ট্ৰেইন গুচি যায় হা ইমান টাইম লাগে নাযায় মোক ৰখি আছে আমাৰ ৰাকেশে কি কৰি আছে ৰাকেশে শুই আছে একদম টপ ফ্ল'ৰত জোতা খোলা নাই এনেকে এইফালে গুলি আছো তলফালে এইটো কোনে লগা দি আছে আৰু এইফালে আছে গোটেই কেইটা আছো চব শুই আছে একদম টপ ফ্ল'ৰত এই হিৰকে কান্দি আছে চিটটো কান্দি আছে কিয় চিটটো বিচাৰি নাই গাইছ এতিয়া আমি ৰঙিয়া ষ্টেচন পালোঁ চ' এতিয়া অলপমান ইয়াত ট্ৰেইন ৰখিছে গতিকে কিবা কিবি অলপ খাই ল'লোঁ আৰু ইয়াত পুলিচত কিবা লৈ লৈছোঁ এইটোৱে মাথা চাথা লগাই দিছে ঐ এইফালে It's a very long train. Oh my god. Maybe it's 1 kilometer. 1 kilometer man. Oh, 3টা বজাত পাম আৰু গহপুৰ ব্লাৰ হৈ গৈছে আকৌ চিনে নাপা Hey guys একদম নলবাৰী Hey guys, ৰাতি টোপনি নাই চকু একদম ফুলি আছে ৰে Hey guys, এতিয়া আমি জাষ্ট আহি পালোঁ ট্ৰেইনৰ পৰা নামিছোঁ এতিয়া 5টা বাজে আৰু এতিয়া গোটেইকেইটা ৰখি আছোঁ মানে জেগা চিনি নাপাতো গতিকে চব গুগল মেপত লাগি আছে সহায় কেনেকৈ লোকেশ্যন আছে চাই আছে চব ৰাতিটো টোপনি নাই একদম চকুটো ফুলি আছে এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল আজি ৰাতি ট্ৰেইনত অহা তো আৰু এনেকুৱাই আৰু ঘূৰিও যাব লাগিব গতিকে এতিয়া পুৰা টোপনিয়ে লাগি আছে নাজানো আৰু কি বা হয় এতিয়া মৰ্ণিং 5:30 বাজিল মানে আমি গাড়ী চাৰি পোৱা নাইতো ষ্টেচনতে পূৰা ৰাতি কৰাই দিলোঁ এতিয়া পোহৰ ফুৰি গ'ল আৰু একদম ভালকৈ পোহৰ হ'ল এতিয়া যাব লগা আছে আৰু এতিয়া আমি গহপুৰ ষ্টেচনতে আছোঁ চ'
ইয়াৰ পৰা আমি যাব লাগিব আমাৰ জেগাটোৰ নাম কি আছিলে কি আছিলে জেগাটোৰ নাম শংকৰদেৱ শিশু নিকেতন তোৰ শংকৰদেৱ শিশু নিকেতন ন আৰু মোৰ আছে হেৰি কি নাম আছে লোহিত মুখ গাৰ্লছ হাইস্কুল চ' তাত আমি যাব লাগিব এতিয়া এইফালে গাড়ী আছে ৰখি আছে তাত যাম গতিকেইটা আৰু আছে মোৰ লগত সিহঁতো আছে আৰু কেইটামান আছে সিহঁতো আহি আছে ত' একেলগে যাম এতিয়া ঠাণ্ডা লাগিছে মৰ্ণিং টাইম এই মৰ্ণিং টাইম মানে গহপুৰত খোজকাঢ়ি আছোঁ ৰাস্তা ছানৰাইজটো ধুনীয়া ভিউ এটা আহি আছে গোটেইকেইটাই ফটো তুলি আছে ৱাও মজা গহপুৰৰ ৰ'দত খোজকাঢ়ি আছোঁ এতিয়া হাৱে ৰাস্তাত গৈ আছোঁ এই ৰাকেশ আগা লাগিছে নে নাই ৰাকেশৰ বৰ জোৰকৈ লাগিছে কিন্তু জাগা পোৱা নাই ৰাতিপুৱা বেলেগ জেগা এটাত খোজ কঢ়া মজা বেলেগ এটা কথা আমি এতিয়া হাৱে ৰাস্তাত গৈ আছোঁ যাই পোৱাই নাই অলপ এতিয়া ৰাতিপুৱা অলপ দিগদাৰ আৰু হে গাইজ পোৱা হাৱে পাই গ'লো পাই গ'লো এতিয়াহে যাম ক'ত তাতে নাজানো আৰু ইয়াৰ পৰা মজা দেই মজা এইফালে দেখোন একদম হেৰি পাম আমি অৰুণাচল ব্ৰইলাৰ লৈ যাইছে এইটো খাল এইটো ৰাস্তা হুকুমৰে ফোন কৰিছে এইখন একচুৱেলি আহিছিলোঁ মানে গহপুৰ আহিছিলোঁ মানে কি যে ইয়াতে মানে এখন হেৰি আছে স্কুল আছে তাতে মানে এটা এক্সামৰ চেণ্টাৰ পৰিছে এই স্কুলখন মোৰ পিছফালে দেখি আছে ধুনীয়া স্কুল আৰু এইখন বহুত ডাঙৰ মানে কি ফিল্ড আছে বহুত ডাঙৰ ফিল্ড আৰু লগতে এই যিখিনি জেগাত আহিছোঁ মানে সেই জেগাখিনি মানে সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ আৰু লগতে বেছিভাগ মানে চাংঘৰ আছে দেখাব পোৱা যায় চাংঘৰ দেখা পোৱা যায় আৰু এই ফিল্ডখনৰ কাষতো এটা চাংঘৰ আছে এইটো মই ওচৰত গৈ আছোঁ এইটো চাংঘৰ আছে মই ওচৰৰ পৰা দেখাইছোঁ কেনেকুৱা লাগে চ' এটা ভাল এক্সপিৰিয়েঞ্চ আৰু চাংঘৰৰ মাজে আহি আছোঁ সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ ভাল লগা এটা পৰিৱেশ আৰু ঠাইখিনি ভালেই লাগিছে গতিকে মানে স্পেচিয়েলি এই এক্সামটো দিব আহিছিলোঁ ইয়াতে চ' নাজানো কি হয় এতিয়া 11 বজাৰ পৰা আছে আৰু এক্সামটো এইটো মই আপোনালোক দেখাই আছোঁ চাংঘৰটো কেনেকুৱা ইয়াতে এইটো হৈছে চাংঘৰটো ধুনীয়া কি ধুনীয়া মানে ডেক'ৰেশ্যন কৰি বনাইছে ৰং চং কৰা আছে ভাল লাগিছে এতিয়া কিবা অনুষ্ঠান হৈছিল চাগে এইটো বনাই থৈছে ইয়াতে চ' ভাল লাগিল আহি জেগাখিনিত বহুত ভাল লাগিল জেগাখিনি আহি
ধুনীয়া পৰিৱেশ আৰু ৰাতি ট্ৰেইনত বহুত এনজয় কৰিলোঁ টোপনিটো নাহিলে আৰু এতিয়া মানে টোপনিয়ে লাগি আছে নাজানো আৰু এক্সাম দিব পাৰোঁ নে নাই টোপনি যায় গম নাপাওঁ আৰু টোপনি লাগি আছে আৰু ৰাতি উভতি যাম আমি ঘৰলৈ গতিকে